कुंबा कोई दिया वैक्सीन वाला मानू मरे को क्यों फंसा के रखा है उठा ले रे बाबा उठा कुंबा कोई दिया वैक्सीन मैं कोरोना हले एकदम बोले किबा किडनी उलाई दिए बर्तमान आमी সকলোৱে গম পাইছো এটা कोरोना কাল कोरोना এটা গ্ৰাসত আমি কৰিছো আজি মই আপোনালোকক অনুৰোধ জনাম যে আমি এই সময়ত আমি আমাৰ ৰাজুৱা যিবিলাক সমস্যা আছে বা ৰাজুৱা অভাৱবিলাক আমি সমাধান কৰি গৈ থাকিম আমি চৰকাৰী আঁচনিবিলাক আমি লৈ গৈ থাকিম কাম কৰিম আপোনালোকৰ সহযোগ বিচাৰিছোঁ আমি আৰু লগে লগে আমি কৰোনাৰ যি ভয়াৱহতা তাৰ কাৰণে কিন্তু আমি সজাগ হ'ব লাগে আজি ইয়াত আমি গোট খোৱাসকলে যদি আমি কোনোবা ভেকচিন লোৱা নাই আমি ভেকচিন ল'ব লাগিব আমি কিমানে ভেকচিন লৈছোঁ আজি 18+ যিটো 18+ 44 বছৰৰ ভিতৰত ভেকচিনটো লোৱাত ইমান অসুবিধা নাই কিন্তু 45 বছৰ ওপৰৰ মানুহবিলাক আমি কিন্তু ভেকচিন লোৱাত আমি অসুবিধা দেখা পাওঁ মানে আমাৰ যিবিলাক মানে শিক্ষিত সমাজে কিন্তু লৈছে আমি পিছপৰা শ্ৰেণীৰ মানুহবিলাকে কিন্তু আমি ভেকচিনৰ পৰা আমি এতিয়া দূৰত আছোঁ ভেকচিনটো আমাক এইকাৰণে লাগে কৰোনা এতিয়া আমাৰ ছেকেণ্ড ৱেভ চলি আছে কালি থাৰ্ড ৱেভ আহিব এই কৰোনাৰ পৰা যদি আমাক কোনোবাই বচাব তো ভেকচিনে আমাক বচাব আমি এই দুয়োটা ভেকচিন যদি আমি লৈ লওঁ তো মই ভাবোঁ বা আমাৰ বিজ্ঞানীসকলেও ভাবে যে আমাক মানে দুইটা ভেকচিন লোৱা যদি আমাৰ হৈ যায় তেতিয়া কৰোনা হ'লে অন্ততঃ আমি মৃত্যুমুখত পৰাৰ সম্ভাৱনাটো আমাৰ কমি যাব গতিকে ইয়াত থকাসকল আমি সকলোৱে সচেতন ব্যক্তি আমি সকলোৱে সমাজখনক চলাওঁ আমাৰ সকলোৰে দায়িত্ব আছে আৰু আমি সকলোৱে এটা চিন্তা কৰিব লাগে যে আমি যিসকল আমাৰ এতিয়াও ভেকচিন লোৱা নাই আমি তেওঁলোকক ভেকচিনৰ কাৰণে যাতে আমি আগ্ৰহী কৰিব পাৰোঁ এই ক্ষেত্ৰত মই আমাৰ আপচুৰ বিষয়ববীয়াসকল আছে সভাপতি উপসভাপতি আছে মই তেওঁলোককো ক'ম যে আপোনালোকেও আপোনালোকৰ জনগোষ্ঠীৰ ভিতৰত অকণমান এইটো প্ৰচাৰ কৰক মই বিশেষকৈ দেখা পাইছোঁ আমাৰ মানে বড়ো সমাজ আৰু আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ মানুহে কিন্তু ভেকচিন একেবাৰে নলয় অপপ্ৰচাৰ আমাৰ মাজত বহুত আছে তাৰমানে কোনোবা কৈ দিয়ে ভেকচিন হ'লে মানুহ মৰে কোনোবা কৈ দিয়ে ভেকচিন মানে কৰোনা হ'লে একদম বোলে কিবা কিডনি ওলাই দিয়ে এনেধৰণৰ অপপ্ৰচাৰবিলাকে আমাক বেছি খাইছে বেলেগ শিক্ষিত সমাজত কিন্তু নাই তেওঁলোকে ধুম ধৰাকৈ ভেকচিন লৈ আছে আমাৰে বেছি সমস্যা আছে গতিকে এই কথাবিলাক আমাৰ সংগঠনবিলাকে অলপ চিন্তা কৰিব আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ বাথৌ মন্দিৰটো আৰু আহি থকা দিনবিলাকত আৰু ইয়াত বহুত সমস্যা আছে এইবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ সকলোৱে মিলি ইয়াৰ সভা অতিথিবিলাক আমি পূৰণ কৰিব পাৰোঁ তাকে কামনা কৰি আজি সমূহ বক্তব্য মই ইয়াত কৰিছোঁ ধন্যবাদ নমস্কাৰ লগতে মোক আজি ইয়াত আপোনালোকে মাতি পেলাই যিখিনি মৰম আশীৰ্বাদ দিলে তাৰ কাৰণে আপোনালোকক লগতে সমিতিক মই কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ